দীপৰ বিলৰ ভিডিঅ'টো ৰেড ক্ৰেষ্টেড পলছৰ তোমালোকে যোৱা সৰু ল'ৰা ছোৱালীৰ ভেকুলী যাম অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা ফাৰ্ষ্ট হলি নেকি কিমান পইচা লাগিব মই কংগ্ৰেচুলেশ্যনছ কোৱা আকৌ থেংক ইউ নাৰিকলৰ লাড়ু কহ টু নিহাৰিকা টু অমৃত টু অমৃত টু ফ্লৰেন্স চবকে দেই দেই গাইছ এইখিনি দেখাইবা চোৱা 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 আমি তো দেখাই লেগ পিসটো দেখাই দিওঁ জলদি খাওক দেই guys hi guys আজি we are here তো আজি আমাৰ ঘৰত আহিছে বহুত টেষ্টি খালো ঘৰত পিঠা খাব পোৱা নাছিলো ইয়াত পিঠা খালো নাৰিকল লাডু খালো এইখিনি হেৰি কৰি দিবি হা পোষ্ট কৰি দিম ইয়াতে দেখাই দিবি চবকে আৰু সিমিয়াৰ বিহুৰ যোনটো কমি আছিলে আজি নাজিমাৰ ঘৰত আহি সম্পূৰ্ণ কৰি দিছো পিঠা পনা লাড়ু মাংস মাছ এভৰিথিং ইমানে খাইছো থাকি গ'লগে পিছে মাইলো নেক্সট যেতিয়া আহিম পেট আৰু খালি আহিম আগদিনাখনিৰ পৰা নাখাওঁ সৰি অমৃত নিহাৰিকা ফ্লৰেন্স আৰু জ্বলাবা এনেকে আমিও ৰিভেঞ্জ ল'ব জানো নহয় মাইনাহঁত দেই আৰু এতিয়া আমি গৈ আছো ফুৰিবলৈ এতিয়া ক'ত যাম আৰু ফটো উঠিবলৈ এতিয়া আমি যাম বেলি ভিউ যাম কাৰণ বেলি ভিউ আমাৰ ওচৰত একমাত্ৰ জায়গা বেলি ভিউ আছে আমাৰ ঘৰৰ ওচৰত চাই খাবলৈ মানে কাৰেক্ট চাই সেইটো খাম বাছ আৰু এতিয়া আমি গৈ আছো দেই গাইজ বাই গাইজ এইপিনে লাইটটো বহুতেই বেছি ধুনীয়া আহিছে ভাল আহিছে দেই লাইটটো আজি কেনেকুৱা লাগিলে ভাল লাগিলে আহি
বস্তু খালোঁ কি খালোঁ দেই খোৱাটো কৈছা তিল পিঠা ভাল লাগিলে চবকে ভাল লাগিলে আণ্টিক ভাল লাগিলে আংকুলক ভাল লাগিলে বাবু বাইটি বেচেৰি খালি বেমাৰ আকৌ এদিন আহিবলৈ আমাক দিছে দেই কোনোবাই নানিলেও আমি আহিব পাৰিম আৰু দেই মই নানিলে কোনো আহিব নোৱাৰে মোৰ ঘৰত আহি যাম ন অকল তই নামাতিবি বাকী 4টা প্ৰাণীয়ে যেতিয়া মাতিব তোক কি থাকিব তাত ক সেইটো এইপিনে তুমি কি কৰি আছা বাই আকৌ ক'ৰবাত লগ পামগৈ দেই বৰ্তমান আমি বহি আছোঁ ইয়াতে বহুত ধুনীয়া জেগা সেইপিনে বন্ধ কৰি থৈছে আহিব দিয়া নাই কিন্তু আমি পিছপিন দি আহিছোঁ তুমি ইমান ভাল ফটো মাৰিছিলা দেখুৱাই দিয়াচোন এবাৰ ইমান ধুনীয়া স্পষ্ট হৈছে ফকাছ হৈছে সিদিনা যে দীপৰ বিলৰ ভিডিঅ'টো ৰেড ক্ৰেষ্টেড পচাৰ্ড এইটো কৈছিল এখেতে হা এইটো ৰ'বা দেই এইটো কনফিডেণ্ট অভাৰ কনফিডেণ্ট মানুহ এইটো কৈছিল কিন্তু ৰাইজ মই আপোনালোকক জনাওঁ নকবি একো সেইটো নহয় বুলি কোৱা সেইটো নহয় সেইটো হ'ল কি আৰু এবাৰ কওঁ নকওঁ সেইটো হ'ল ফেৰাজেনাছ পচাৰ্ড মই ৱেইট কৰি আছিলোঁ হাই গাইজ কবি বুলি হাই গাইছ দুখ লাগিছে মনটো বাছ আজি বাই গাইজ হাই গাইছ ভাগৰ লাগিছে বহুত দেই ওপৰতো উঠি গৈ আছোঁ তাতে গছজোপা দেখিবলৈ ইমান ধুনীয়া বিউটিবিলাক চবতে থাকে গম পাইছে চাব জানিলেই হ'ল তাতে পেৰাকিট আছে তাতে বিউটি লাইজ ইন দ্য আইজ অফ দ্য বিহল্ডাৰ নেকি কিবা এটা ডাইলগ এটা আছে সেই ডাইলগটো মাৰি Cheers.